নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আজি লৈ আহিছোঁ পকা আমৰ জেলি ৰেচিপি। পকা আমকেইটা ভালদৰে ধুই লৈ বাতি এটাত ৰাখি থৈছোঁ। আমকেইটা কাটি লৈ মই মিক্সাৰ জাৰত দি অলপ পিচি ল'ম। অলপকৈ পিচিম কাৰণ মিক্সাৰ জাৰটো সৰু, পৰি যাব নহ'লে। এয়া আমৰ পেষ্টখিনি হৈ গ'ল। লগত চেনি আধা বাটি আৰু পানী এবাটি ৰাখিছোঁ। কেৰাহীখন পাতি থৈছোঁ, পানী বাটি ঢালি লৈছোঁ। চেনি দি দিছোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকে মোৰ ভিডিঅ'টি চোৱাৰ পাছত ভাল পালে মোৰ ৰেচিপিটো কেনেকুৱা পালে জনাবচোন। আজিলৈ ইমানতে এৰিছোঁ, পুনৰ লগ পাম। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।